অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দুৰ্নীতি বিৰোধী অসম, সদৌ টাই আহোম ছাত্ৰ সন্থা আদিকে কৰি জাতীয় সংগঠনে আজি আমি অসমত যি অবাধ গতিত মূল্য বৃদ্ধি দিনক দিনে বৃদ্ধি হৈ গৈ আছে, খাদ্য সামগ্ৰীৰ ওপৰত যি অবাধ গতিত মূল্য বৃদ্ধি হৈছে তাৰ প্ৰতিবাদত আজি আমি দুঘণ্টীয়া প্ৰতীক অৱস্থানৰ ধৰ্মঘট জৰিয়তে আজি ইয়াৰ পৰা এখন মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ এখন মেমৰিণ্ডাম প্ৰদান কৰিম। আমি ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰে যেতিয়া শাসনত ভাৰ নাছিলে, যেতিয়া কংগ্ৰেছে অসম তথা ভাৰতবৰ্ষ চলাই আছিলে, তেতিয়া এই বিজেপি চৰকাৰখনে কৈছিলে যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে কৈছিলে যে মূল্য বৃদ্ধিয়ে দেশৰ জনসাধাৰণৰ দৰিদ্ৰ লোকৰ মাজত পাকঘৰত জুই লগাইছে। আমি সেইটো নৰেন্দ্ৰ মোদী দেৱৰ যি ভাষণ দিছিলে উদত্ত কণ্ঠৰে যে বজাৰত জুই লাগিছে, এতিয়া কিন্তু বিজেপিৰ শাসিত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে গোটেই ভাৰতবৰ্ষতে যি অভাৱনীয় হাৰত যে মূল্য বৃদ্ধি লগাইছে, এই ক্ষেত্ৰত আমি আজি ক'বলৈ বাধ্য হৈছোঁ। আজি খাদ্য সামগ্ৰীৰ পৰা, পেট্ৰলিয়াম জাতীয় সামগ্ৰীৰ পৰা, গেছৰ পৰা আদি কৰি সকলো বস্তুতে মূল্য বৃদ্ধি হৈছে। এনেদৰে যদি দিনক দিনে মূল্য বৃদ্ধি হৈ থাকিবলৈ হয়, তেতিয়াহ'লে দেশৰ দৰিদ্ৰ জনসাধাৰণ কেনেকৈ তথা মধ্যবিত্তসকল কেনেকৈ চলিব? সম্পূৰ্ণভাৱে বিজেপি চৰকাৰখনে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ৰোধ কৰাত সম্পূৰ্ণৰূপে বিফলতা হৈছে আৰু ৰোধ কৰাত তেওঁলোকে সফল হ'বই পৰা নাই। সেইকাৰণে আজি আমি এই প্ৰতিবাদী থলীৰ পৰা চৰকাৰক এটা আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকে মধ্যবিত্তিৰ লগতে দেশৰ দৰিদ্ৰ সাধাৰণৰ জনতাৰ কথা চিন্তা কৰি অতি শীঘ্ৰে দেশৰ যি সামগ্ৰীসমূহ মূল্য বৃদ্ধি ৰোধ কৰিব লাগে, মূল্য বৃদ্ধি কমাই দিব লাগে। নহ'লে কিন্তু অনাগত দিনত ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চল অসমৰ ৰাইজে এই বিজেপি শাসিত চৰকাৰখনক উফৰাই দিবলৈ বাধ্য হ'ব। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ যে চৰকাৰে এতিয়া আমি গম পাইছোঁ যে সংবাদ মাধ্যমৰ যোগেদি যে পাম খেতি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমত এই পাম খেতিৰ জৰিয়তে যদি দেখিছোঁ বিশ্বৰ কিছুমান দেশৰ পৰা পাম খেতি উঠাই দিবলৈ বাধ্য হৈছে। পাম খেতিয়ে যদি অনাগত দিনত যদি অসমৰ যদি প্ৰাকৃতিক যদি পৰিস্থিতিৰ যদি কিবা বিৰূপ প্ৰভাৱ পেলায়, তেতিয়াহ'লে তাৰ বাবে দায়ী কোন হ'ব? আমি আৰু এটা কথা ক'ব বিচাৰিছিলোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি। চৰকাৰখনে কৈছিলে যে অসমৰ বিজেপি চৰকাৰখনে কৈছিলে যে সদায় আমি দৰিদ্ৰ দুখীয়া শ্ৰেণীৰ লগত সদায় আছোঁ, কিন্তু শেহতীয়াকৈ অসম চৰকাৰে এটা হঠাৎকৰীয়া সিদ্ধান্ত লৈছে যে মহাবিদ্যালয়সমূহত যি কলেজসমূহত যি দৰিদ্ৰ সীমাৰেখাৰ তলত ছাত্ৰ ছাত্ৰীৰ যি বিনামূল্য শিক্ষাদান তথা নামভৰ্তিৰ তেওঁলোকে অধিকাৰ আছিলে, তেওঁলোকৰ নামভৰ্তিৰ যি গ্ৰহণ কৰা সুযোগখন তেওঁলোকে কিন্তু বিজেপি চৰকাৰ শিক্ষা বিভাগৰ ৰণোজ পেগুৰ ডাঙৰীয়াৰ নেতৃত্বত কিন্তু কাটি দিবলৈ তেতিয়া তেওঁলোকে বাধ্য হৈছে। সেইকাৰণে এই ক্ষেত্ৰত কিন্তু আমি তৎকালীন এই বাতিল কৰিবলৈ তেওঁলোকক আমি জামিন জনাইছোঁ।